মোৰ আগৰ ব্লগটো চাইছে যদি গম পাইছে যে আমি ফুৰিবলৈকে যাব ওলাইছোঁ আৰু আমাৰ ফাৰ্ষ্ট ফ্লাইট আছিলে গুৱাহাটীৰ পৰা কলিকতা আৰু প্ৰায় 1 ঘণ্টা জাৰ্নি কৰাৰ পিছত আমি কলিকতা এয়াৰপৰ্ট পাই গ'লোঁ আৰু ইয়াত আমি ইমিগ্ৰেশ্যনৰ কামখিনিও কৰি ল'লোঁ আৰু ছেকেণ্ড ফ্লাইট আছিলে আমাৰ ৰাতি 10 বজাত সেয়েহে ইয়াতে ডিনাৰটো কৰি ল'লোঁ আৰু ইয়াত 10 বজাত আমি ফ্লাইটত বহিছোঁ আৰু প্ৰায় 3 ঘণ্টা জাৰ্নি কৰাৰ পিছত আমি ভিয়েটনাম আহি পাই গ'লোঁ মানে আমি ভিয়েটনাম ফুৰিবলৈকে আহিছোঁ আৰু এয়া আছিলে ওপৰৰ পৰা হানৈ চহৰৰ খুব ধুনীয়া এটা দৃশ্য আৰু এইটো হৈছে হানৈ চহৰৰ এয়াৰপৰ্ট খুব ধুনীয়া আৰু ইয়াতো আমি ইমিগ্ৰেশ্যনৰ কামখিনি কৰি ল'লোঁ যেহেতু আমি গুৱাহাটীৰ পৰা লাগেজখিনি দি পঠাইছিলোঁ ফ্লাইটত সেয়েহে লাগেজখিনি লৈ ল'লোঁ আৰু এয়া হৈছে ভিয়েটনামিজ কাৰেঞ্চি ডং যিহেতু ফুৰিব আহিছোঁ মানিটো এক্সচেঞ্জ কৰিব লাগিবই আৰু এয়া হৈছে আমাৰ হোটেল আৰু হোটেল আহি পোৱাৰ লগে লগে আমাক এটা ৱেলকামিং ড্ৰিংক দিলে ড্ৰিংকটো খুব ধুনীয়া আছিলে আমি যেনেকুৱা নেমুৰ চৰবত খাওঁ তেনেকুৱাই আৰু এইটো খাই খুব ভাল লাগিল পিছে মোৰ ভিয়েটনামৰ পৰা ব্লগবোৰ আহি আছে চাই